হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম যে এখন সমাজ অকল ফুল কোমলীয়া ছোৱালীবোৰক দৰ্শন কৰাই বিনষ্ট নহয়। ইয়াৰ বাহিৰে আৰু বহুত কাৰণ আছে। অকল ছোৱালী দৰ্শন কৰাই যে আমাৰ সমাজৰ বিনষ্ট হয় বা আমাৰ সমাজখন ক্ষতিকাৰক হৈ পৰে সেয়া নহয়। ইয়াৰ বাহিৰে আৰু বহুত পইণ্ট আছে, ইয়াৰ বাহিৰে আৰু বহুত ছাইট আছে, যিবোৰ ছাইট আমি সকলোৱে গম নাপাওঁ। আজি মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি কথা জনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। হেল্ল' গাইজ, এখন সমাজ বিনষ্ট হোৱাৰ অকল ফুল কোমলীয়া ছোৱালীবোৰক দৰ্শন কৰাই যে সেই সমাজখন বিনষ্ট হয় সেয়া নহয়। ইয়াৰ বাহিৰে আৰু বহুত পইণ্ট আছে। সেইখিনি পইণ্টৰ ভিতৰত মই যদি আপোনালোকৰ ওচৰত আলোচনা কৰোঁ তেন্তে হয়তো মই বিশেষকৈ কেইবাটা পইণ্ট আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথম পইণ্ট, হেল্ল' গাইজ, প্ৰথম পইণ্টটো যদি ক'বলৈ যাওঁ সেয়া হ'ল বাল্য বিবাহ। আজিৰ সময়ত দেখিবলৈ পোৱা যায়, এতিয়াৰ সময়তো দেখিবলৈ পোৱা যায় যে আমাৰ সমাজত বাল্য বিবাহ প্ৰচলন হৈ থাকে। এই বিবাহটো বন্ধ কৰাৰ কাৰণে অলৰেডি আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ছিষ্টেম আছে। সেইটোৰ ফালৰ পৰা অলৰেডি তদন্ত চলাই আছে। মই আশা কৰোঁ হয়তো এই বাল্য বিবাহটো যেতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ যাব তেতিয়া আমাৰ সমাজৰ এটা বিনষ্ট হোৱাৰ এটা পইণ্ট নাইকিয়া হৈ যাব আমাৰ মাজৰ পৰা। বাল্য বিবাহটো বহুত ইম্পৰ্টেণ্ট, সেইটোৰ কাৰণে চৰকাৰে ইয়াৰ পদক্ষেপ লৈছে অলৰেডি, কাম কৰি আছে। নেক্সট পইণ্ট যদি আমি ক'বলৈ যাওঁ, আমাৰ সমাজখন নিৰক্ষৰ অৰ্থাৎ অশিক্ষিত হোৱাৰ কাৰণে আমাৰ সমাজখন বিনষ্ট হ'ব পাৰে। আমাৰ আজিৰ সময়ত দেখিবলৈ পোৱা যায় শিক্ষাৰ হাৰো বহুত তীব্ৰ গতিত বাঢ়ি গৈছে। যাৰ কাৰণে মই অনুমান কৰোঁ যে আমাৰ অসমৰ সামাজিক ব্যৱস্থা অলপ ভাল হোৱাৰ পথত আগবাঢ়িছে। এনেকৈ যদি আমি লক্ষ্য কৰোঁ, শিক্ষা এটা আমাৰ বহুত ডাঙৰ ভূমিকা পালন কৰে। আমাৰ সমাজখনৰ এটা সুন্দৰ দিশ উপনীত হোৱাৰ কাৰণে, আমাৰ সমাজখনক এটা সুন্দৰ দিশত উপনীত কৰিবৰ কাৰণে শিক্ষাৰ ভূমিকা যথেষ্ট। সেইকাৰণে শিক্ষা হ'ব লাগে, শিক্ষিত হ'ব লাগে এটা সমাজত। যদি শিক্ষিত নহয় তেন্তে সেই সমাজত বহুত সমস্যা আহিব পাৰে। নেক্সট পইণ্টটো যদি আমি ক'বলৈ যাওঁ যে শিক্ষিত নিবনুৱা বহুত জন্ম হৈছে আজিৰ সময়ত। সেই সময়ত আমাৰ অসম বুলি নহয়, অসমৰ বাহিৰৰ কথাও যদি আমি কিছুমান ক'বলৈ যাওঁ তেন্তে দেখিবলৈ পোৱা যায়। সেইবোৰ কথা আমি ক'বলৈ এতিয়া তেনেকৈ টাইম বা তেনেকৈ স্পেণ্ড নকৰোঁ। বৰ্তমান সময়ত অশিক্ষিত বুলি ক'ব নোৱাৰি। বৰ্তমান সময়ত মানুহৰ বেকাৰত্বই এটা সামাজিকভাৱে দৃষ্টি নিক্ষেপ কৰে। আমাৰ সমাজৰ মানুহবোৰ কিমান বেকাৰ, কিমানজনে কৰ্মসংস্থাপন পাইছে, কিমান মানুহৰ কৰ্মসংস্থাপন নাই, এই কথাটো অলপ চিন্তা কৰিবলগীয়া বিষয়। আজিৰ সময়ত কৰ্মসংস্থাপনৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়, বহুত কষ্ট কৰিবলগীয়া হয়, তথাপিও এটা ভাল কৰ্মসংস্থাপন পোৱা নাযায় বা কৰ্ম পোৱা নাযায়। যদি আপোনালোকে বেকাৰ আছে তেন্তে হয়তো সমাজখনত প্ৰব্লেম আহিব পাৰে। আপোনালোকৰ যিটো বেকাৰত্ব, অৰ্থাৎ যিটো আপোনালোকে কোনো ইনকাম নকৰাকৈ ঘৰত বহি থাকে, তেনেকুৱা নকৰিব। কিবা এটা ইনকামত লাগি যাওক, তেতিয়া চাব আপোনাৰ সৈতে আপোনাৰ সমাজখন বহুত আগবাঢ়িছে। আমি যদি নেক্সট পইণ্টৰ কথা যদি কওঁ তেন্তে আমাৰ সমাজৰ আৰু এটা বিশেষকৈ এটা প্ৰব্লেম আছে।